অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এই বছৰ কিছু সংকল্পৰ বাবে আশাবাদী। মেঘালয়ৰ সৈতে বিবাদবোৰ বেছিভাগ কাগজত হয় আৰু কোনো লোকে আৱাসীসকলক পক্ষ বাছনি কৰিবলৈ প্ৰভাৱিত কৰাৰ কোনো প্ৰশ্নই নুঠে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে কয় যে তেওঁ এই বছৰ মেঘালয় আৰু অৰুণাচল প্ৰদেশৰ সৈতে দীৰ্ঘদিনীয়া সীমান্ত বিবাদৰ কিছু সমাধান পাব বুলি আশাবাদী। অৱশ্যে নাগালেণ্ড আৰু মিজোৰামৰ সৈতে সীমান্ত শাৰী নিষ্পত্তি কৰিবলৈ অধিক সময় লাগিব। তেওঁ এখন সংবাদমেল সম্বোধন কৰি এই কথা জনায়। মেঘালয়ৰ সৈতে বিবাদ অতি কম কেইটামান ক্ষেত্ৰৰ বাহিৰে বিবাদবোৰ বেছিভাগ কাগজত থাকে আৰু কোনো লোকে সীমান্তৰ বাসিন্দাসকলক তেওঁলোকৰ নিজৰ ইচ্ছা অবিহনে পক্ষ বাছনি কৰিবলৈ প্ৰভাৱিত কৰাৰ কোনো প্ৰশ্নই নুঠে। তেওঁ মেঘালয়ৰ দুৰ্বৃত্তই অসমৰ বাসিন্দাসকলক চুবুৰীয়া ৰাজ্য বাছনি কৰিবলৈ বাধ্য কৰাৰ চেষ্টা কৰি থকা অভিযোগো খাৰিজ কৰে। শৰ্মাই কয় যে প্ৰথম পৰ্যায়ত সমাধানৰ বাবে লোৱা বিবাদৰ 6টা ক্ষেত্ৰৰ তদন্তৰ বাবে গঠন কৰা আঞ্চলিক সমিতিৰ দায়িত্বত থকা 3জন মন্ত্ৰীয়ে তেওঁক আশ্বাস দিছে যে বিষয়টো দ্ৰুততাৰে নিষ্পত্তি কৰা হ'ব। 2021 চনৰ মে' মাহত শৰ্মাই কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত তেওঁ আৰু তেওঁৰ মেঘালয়ৰ সমকক্ষ কনৰাড কে চাংমাৰ মাজত 4টা পৰ্যায়ৰ মুখ্যমন্ত্ৰী পৰ্যায়ৰ আলোচনা অনুষ্ঠিত হৈছে। যোৱা বছৰ আগষ্টত 2জন ৰাজ্য চৰকাৰৰ দ্বাৰা পৰ্যায়ক্ৰমে বিৰক্ত সীমান্ত বিবাদ সমাধানৰ বাবে 3খনকৈ সমিতি গঠন কৰা হৈছে। অসম আৰু মেঘালয়ৰ মাজত হোৱা মুঠ 12টা বিবাদৰ ভিতৰত প্ৰথম পৰ্যায়ত 6টা কম জটিল ক্ষেত্ৰ গ্ৰহণ কৰা হৈছে। শৰ্মাই লগতে কয় যে মেঘালয়ৰ সৈতে মীমাংসা হোৱাৰ পিছত অৰুণাচল প্ৰদেশৰ সৈতে সমস্যাবোৰ অনুসৰণ কৰা হ'ব। 1972 চনত অসমক পৃথক ৰাজ্য হিচাপে নিৰ্মাণ কৰা মেঘালয়ে ইয়াৰ চুবুৰীয়া ৰাজ্যখনৰ সৈতে 886.9 কিলোমিটাৰ দীঘল সীমান্তৰ ভাগ কৰে। নিউজ ডেস্ক ৰিপৰ্ট নৰ্থ ইষ্ট 365। চন্দন জুৱেলাৰ্ছ আমাৰ ইয়াত উৎকৃষ্ট মানদণ্ডৰ 22 কেৰেট হ'ল মাৰ্কৰ সোণ আৰু লগতে ৰূপৰ গহনা তৈয়াৰ কৰা হয়। লগতে ইয়াত অভিজ্ঞ জ্যোতিষীৰ দ্বাৰা হস্তৰেখা আৰু কুষ্টি বিচাৰৰ লগতে প্ৰতিকাৰৰ ব্যৱস্থাও কৰা হয়। আমাৰ ঠিকনা চন্দন জুৱেলাৰ্ছ মিৰ মাৰ্কেট জাগিৰোড মৰিগাঁও অসম। দূৰভাগ 9435648628 আৰু 90857267366 60031796999।